উদযাপন কৰিছে কওক এই বিষয়ে। নিখিল বড়ো ছাত্ৰ সন্থা, দিল্লী বড়ো এছ'চিয়েশ্যন, NDB প্ৰগ্ৰেছিভ আৰু গান্ধী দৰ্শন আৰু স্মৃতি সমিতি যৌথভাৱে ভাৰতৰ যি কেপিটেল নতুন দিল্লীৰ যি ৰাজঘাট, জাতিৰ পিতা মহাত্মা গান্ধীৰ যি ৰাজঘাট, এই স্থানত আমি যৌথভাৱে বড়ো সাহিত্য সভাৰ 67 প্ৰতিষ্ঠা দিৱস আমি ইয়াতে উদযাপন কৰিছোঁ। আৰু এই উদযাপনৰ যোগেদি আজি সমগ্ৰ বড়ো জাতিয়ে, বড়ো সমুদায়ে একত্ৰিত হৈ পেলাই বড়ো জাতি, সাহিত্য, সংস্কৃতি আৰু বড়ো ভাষা বিশ্ব দৰবাৰত প্ৰচাৰ কৰিবৰ কাৰণে আমি চবেই যত্ন লৈছোঁ, চবেই সংকল্পবদ্ধ হৈছোঁ। আৰু ইয়াৰ যোগেদি বড়ো যি ভাষা আছে, আজি ভাৰত সংবিধানৰ বা ভাৰতৰ যি স্বীকৃতিপ্ৰাপ্ত ভাষা তাৰ এই 8 শিডিউলত আজি অন্তৰ্ভুক্ত হৈছে আৰু বিভিন্ন বিশ্ববিদ্যালয়ত ইয়াৰ শিক্ষা গ্ৰহণ চলি আছে। আৰু ইয়াতকৈও আৰু ওপৰত বড়ো যি ভাষা আছে, এই ভাষাক বিশ্ব দৰবাৰত লৈ যাবৰ কাৰণে টেকনিকেল, কম্পিউটাৰ বা ইণ্টাৰনেট বিভিন্ন মাধ্যমত বড়ো ভাষাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে, বড়ো ভাষাক উন্নত এটা ভাষা হিচাপে আমি গঢ়ি তুলিবৰ কাৰণে আৰু বড়ো সাহিত্যক বিশ্ব দৰবাৰত এটা উন্নত মানৰ সাহিত্য হিচাপে আমি ইয়াক প্ৰস্তুত কৰিবৰ কাৰণে আমি সমগ্ৰ বড়ো ভাষী ৰাইজ আৰু সমগ্ৰ বড়ো জাতিয়ে আজি ইয়াতে সংকল্পবদ্ধ হৈছোঁ। আৰু নতুন দিল্লীত আজি যি উদযাপন, সেই উদযাপনৰ যোগেদি আমি ভাবোঁ যে সমগ্ৰ ভাৰতবৰ্ষ আৰু সমগ্ৰ বিশ্বত বড়ো সাহিত্য সভা জীয়াই থকাৰ লগতে বড়ো ভাষা আৰু বড়ো সংস্কৃতি আৰু বড়ো সাহিত্য সদায় জীয়াই থাকিব। আৰু ইয়াৰ মাজেদি আমাৰ যি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মাধ্যমৰ যোগেদি যি আমাৰ প্ৰেম, মিলা প্ৰীতি, ভাতৃত্ববোধ এইটো নিশ্চয় গঢ়ি তুলিব আৰু এইটোৱে আমি আশাবাদী। যিহেতু আজি 67 বছৰ অতিক্ৰম কৰিলে বড়ো সাহিত্য সভা জন্ম হোৱা, তেনেস্থলত স্কুল, কলেজ, মহাবিদ্যালয়বিলাক চৰকাৰৰ যিটো নেকি আদৰ পাব লাগিছিল সেইটো পোৱা নাই বুলি অনুভৱ হয় মাজে সময়ে। হয়, আমি 67তম বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত আজি আমি গৌৰৱান্বিত আমি হৈছোঁ। আৰু ইয়াৰ যোগেদি আমি নিজকে আত্মগৌৰৱ আমি লাভ কৰিছোঁ বুলি আমি প্ৰকাশ কৰিব পাৰোঁ। কিন্তু বড়ো মাধ্যম আৰু বড়ো ভাষাক লৈ ভাৰত চৰকাৰ বা অসম চৰকাৰে হওক, যিখিনি ইয়াক যত্ন ল'ব লাগিছিল সেই যত্ন লোৱাটো আজিলৈকে আমি দেখা নাই। এটা ভাষা যদি জীয়াই থাকিব লাগে, এটা যদি মাধ্যম জীয়াই থাকিব লাগে আৰু এই মাধ্যমৰ যোগেদি যদি শিক্ষা গ্ৰহণ যদি হ'ব লাগে, চৰকাৰী যি বিদ্যালয় আছে সেই চৰকাৰী বিদ্যালয়বিলাকত মাধ্যম ভালকৈ চলিব লাগিব আৰু মাধ্যমৰ যোগেদিয়ে ভাষা জীয়াই থাকিব। কিন্তু আজি আমি দেখা পাইছোঁ যে বড়ো মাধ্যমৰ এটা দৰিদ্ৰ এটা অৱস্থা। বড়ো মাধ্যমৰ শিক্ষক নাই, বড়ো মাধ্যমৰ পাঠ্যপুথি নাই, বড়ো মাধ্যমৰ আজিৰ তাৰিখত স্কুলৰ অৱস্থা বেয়া। তাত এজনীয়া শিক্ষক যদি বড়ো মাধ্যম চলি আছে, ক'ৰবাত শিক্ষকে নাই। তো এনেকুৱা এটা পৰিৱেশত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যদি বড়ো মাধ্যমক যদি যত্ন নলয় বা যত্ন তেওঁলোকে ল'ব নিবিচাৰে বা আমাক যদি মাহী আয়েৰে চকুৰে 67তম বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হোৱাৰ 67তম বছৰ হৈ গ'ল, বড়ো মাধ্যম প্ৰতিষ্ঠা হোৱা 42 বছৰ হৈ গ'ল। তো এনেকুৱা এটা সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে আপোনালোকে দায়িত্ব লওক, আপোনালোকে আমাক সন্মানে জীয়াই থকা আপোনালোকে আমাক অধিকাৰটো দিয়ক আৰু বড়ো ভাষা আৰু বড়ো সাহিত্য জীয়াই থকাৰ কাৰণে আপোনালোকে দায়িত্ব লওক। অন্যথা বড়ো মাধ্যম আৰু বড়ো ভাষা জীয়াই থকাটো আজিৰ তাৰিখত এটা কঠিন পৰ্যায়ত আহি পৰিছে। তো ইয়াৰ কাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ, নৰেন্দ্ৰ মোদীয়ে হওক বা সৰ্বানন্দ সোণোৱালে হওক, তেওঁলোকে বড়ো ভাষা আৰু সাহিত্য জীয়াই থকাৰ কাৰণে, বড়ো মাধ্যম আৰু বড়ো শিক্ষা মাধ্যমৰ জীয়াই থকাৰ কাৰণে তেওঁলোকে দায়িত্ব লওক। এইটোৱে আমি আহ্বান জনাইছোঁ।